নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা বায়োগ্ৰাফি ভিডিঅ'লৈ যদিহে পোনপ্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাই আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেলটো অল কৰি দিব বন্ধু বান্ধৱীসকল ৰং টিভিত সম্প্ৰচাৰিত হৈ থকা 20টি ধাৰাবাহিকত সমীৰৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাগৰাকী প্ৰকৃততে কোন তেওঁৰ ঘৰ ক'ত তেওঁৰ শিক্ষাগত অৰ্হতা কিমান সবিশেষ জনাম আজিৰ এই ভিডিঅ'টোত তেতিয়াহ'লে বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধু বান্ধৱীসকল সমীৰৰ প্ৰকৃত নাম হৈছে সিদ্ধাৰ্থ গোস্বামী তেওঁৰ ঘৰ গুৱাহাটীত সমীৰৰ নিকনেম অৰ্থাৎ ঘৰত মতা নাম হৈছে ৰাজা সমীৰৰ পৰিয়ালৰ কথা ক'বলৈ গ'লে তেওঁৰ পৰিয়ালত তেওঁ আৰু তেখেতৰ পত্নী আছে তেখেতৰ পত্নীৰ নাম হৈছে কিংকিনী ভট্টাচাৰ্য সমীৰৰ দেউতাকৰ নাম হৈছে প্ৰয়াত নিপন গোস্বামী আৰু মাতৃৰ নাম প্ৰয়াত ৰঞ্জিতা গোস্বামী সমীৰ অৰ্থাৎ সিদ্ধাৰ্থ গোস্বামীয়ে স্কুলীয়া শিক্ষা কৰে ডনবক্স হাইস্কুল পাণবজাৰৰ পৰা আৰু তেওঁ ইঞ্জিনিয়াৰিঙো কমপ্লিট কৰিছে সিদ্ধাৰ্থ গোস্বামীৰ জন্মৰ তাৰিখ হৈছে 4 অক্টোবৰ বন্ধু বান্ধৱীসকল আপোনালোকে বাৰু 20টি ধাৰাবাহিকত সমীৰৰ অভিনয় চাই কেনে পাইছে কমেণ্ট কৰি জনাবচোন আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ পুনৰ অন্য এটা বায়োগ্ৰাফি ভিডিঅ'ৰ সৈতে লগ হ'ম যদিহে ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ